গাইজ মই আজি বজাৰ পৰা আহিলোঁ এতিয়া মই ড্ৰেছ ওলালোঁ মই কিবাকিনি কিনিলোঁ আপোনালোকক দেখাম বাৰু কালি মই এতিয়া গধূলি 5টা বাজিলে এতিয়া তেনেহ'লে কালি লগ পাই আছোঁ বাই হেল্ল' ফ্ৰেণ্ডছ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ এইটো মই কিনিছোঁ কালি ভৰাই থ'লোঁ মই কিনি কালি ড্ৰেছ এইটো কালি মই পিন্ধি গৈছিলোঁ মেখেলাটো আৰু এইটো মই কালি বজাৰত কিনিলোঁ আৰু এইটো কিনিছোঁ আৰু পিন্ধিম আৰু পিন্ধিলে আপোনালোকক ফিটিং দেখাম মই এইটো পিন্ধিম আপোনালোকে পিন্ধি দেখি পাব এইটো লাগিছে পুতলাটোৰ পিছফালে কিবা আছে চুচ নিচিনা সেইবাবে মই চাইছোঁ লাইট জ্বলে ৰাতি হ'লে লাইট জ্বলিব চাগে এতিয়া দিনৰ কাৰণে ইমান এটা জ্বলা নাই মই জ্বলাই চাইছিলোঁ অলপমান জ্বলে জিলিক জালাক কৰি পুতলাটোৱে কেনেকুৱা লাগিছে আপোনালোকৰ দৰাৰো কাৰণে আছে কাষতে অলপমান দেখি দিছে ভাল লাগিছে আপোনালোকৰ ভাল লাগিছে কমেণ্ট কৰি জনাব পিকনিক কৰিছিলোঁ একেবাৰে মই সামৰি থৈ দিছোঁ নহ'লে পিছত এনেকুৱা থৈ দিলে ভিডিঅ' বনাওঁতে পিছত দিগদাৰ হৈ যায় এনেকুৱাই পেলাই থৈ দিয়া হৈ যায় পিছত কৰিম বুলি ভাবিলে সেইকাৰণে মই একেবাৰে থৈ দিছোঁ বস্তুখিনি একেবাৰে মই সামৰি থৈ দিছোঁ নহ'লে য'ত ত'ত পৰি থাকে সেইবাবে মই ভিডিঅ'তে সামৰি থৈ দিছোঁ মই ভাবিছোঁ আজি অলপমান ঘৰটো চাফা কৰোঁ সেইবাবে আপোনালোককো অলপমান দেখাওঁ বুলি মই স্পীড বঢ়াই দিছোঁ স্পীড নবঢ়ালে কামটো বহুত দেৰি হৈছে সেইবাবে ভিডিঅ'টো বহুত দীঘল হ'ব সেইবাবে আপোনালোকৰ আমনি লাগিব চাইকে সেইবাবে মই স্পীড লগাই দিছোঁ আপোনালোকৰো ঘৰ চাফা কৰি টান পায়নে আমনি লাগেনে কমেণ্ট কৰি জনাবচোন মোৰো টান পাওঁ অলপমান আমনি লাগে সেইবাবে মই এমাহত এবাৰ দুবাৰ এনেকুৱা চাফা কৰোঁ আৰু মোৰ ৰুমটো দেখি আপোনালোকে নেহাঁহিব মাজতে কেঁচা বেৰা আছে মোৰ যদি থোৱা খোৱা যদি ভুল হৈছে তেনেহ'লে সজোৱাবোৰ যদি ভুল হৈছে তেনেহ'লে কমেণ্ট কৰি জনাব মই শুধৰাব চেষ্টা কৰিম আপোনালোকে মোক কমেণ্টত জনাব কোনফালে কি বস্তু থ'ব লাগে মই ইমানতে নাজানো সেইবাবে আপোনালোকে কমেণ্ট কৰি জনাবচোন কেনেকৈ থ'ব লাগে আপোনালোকৰ মতে মোক জনাব মই আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই কমেণ্ট কৰি জনাব আৰু মোৰ ভিডিঅ'টি চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ বাকচটো মই চাফা কৰিছোঁ ওপৰখিনি কিবাকিনি তাতে থৈ দিয়া হৈছিল মোৰ কিবা ষ্টিল কৰা বস্তু খোবা থৈ দিছিলোঁ তাতে মই চাফা কৰি লৈছোঁ আৰু মই বেলেগ এটা কাপোৰ ঢাকি দিম লেতেৰা হৈ যায় এনেকুৱা থাকিলে সেইবাবে আপোনালোকৰ যদি চৌকেছ নাই
বা আলমাৰি নাই তেনেহ'লে এনেকুৱা থ'ব পাৰে। মোৰ ওচৰত আলমাৰি চুটকেছ একো নাই, এইবাবে মই বাকচতে মই এনেকুৱা থৈ দিছোঁ। তলত কাপোৰ থৈ দিছোঁ আৰু ওপৰত এনেকুৱা সজাই থৈ দিছোঁ। মই এম্ব্ৰইডাৰী কৰিছিলোঁ, দেখাম বাৰু কেতিয়াবা সময় পালে। ইমান এটা ভাল নহয়, মই সৰু সৰু ফুল বনাইছোঁ, মই ইমান এটা নাজানো। এয়া লাইটটো গৈছিলে আৰু এতিয়া আহিছে। এয়া খালে এটা সৰুকৈ এয়া সজাই থৈ দিছোঁ। মোৰ বিছনাটো মই মুচিছোঁ আৰু ইয়াৰ ওপৰত দেখিছে চাগে মই DIY বনাইছিলোঁ, অলপমান শিকিছিলোঁ আৰু এয়া ফুল অলপমান বনাইছোঁ। মই ঘৰ মুচিবলৈ লৈছোঁ আজি। মই স্পীড লগাই দিছোঁ আপোনালোকৰ যাতে আমনি নালাগে ভিডিঅ'টি চাই, সেইবাবে মই স্পীড কৰি দিছোঁ। মোৰ বিচনাত কিবা কিনি আলাই থৈ দিয়া হয় আৰু এয়া বিচনাতে কেতিয়াবা শাস্তি ভিডিঅ' কিবা কিনি চোৱা হয়, সেইবাবে বিচনাতে থৈ দিছোঁ। এইসোপা বাৰ খোপা মই বিচনাৰ তল খোপা মই ইমান মোচা নাই, কেতিয়াবা মোচোঁ। বিচনাৰ তলবোৰ মোচোঁতে মোৰ আমনি লাগি যায়, এইবাবে মই সদায় নোমোচোঁ, কেতিয়াবা মোচোঁ। আমাৰ 6টা ৰুম হয়, 6টা ৰুম মুচিব পাওঁ, সেইবাবে মই বিচনাৰ তলবোৰ ইমান মুচিবলৈ মন নাযায়, সেইকাৰণে মই